পুৰণা মোবাইল কভাৰটো বেয়া হৈ যোৱা তাতে মই অকণমান আগবাগ কৰি কভাৰটো নতুন কৰি তুলিলোঁ। মোৰ পিছে ভালেই লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। আজি মই চুলিত তেল লগাম। এই তেলটো বনোৱাৰ ৰেচিপি আগতে মই আপোনালোকক দি থৈছিলোঁ। ইয়াৰ পৰা অলপমান লৈ মই গোটেই চুলিখিনি এনেকৈ লগাই ল'ম আৰু মই যেতিয়া চুলি ধুওঁ তাৰ দুঘণ্টামান আগত তেলটো এনেকৈ লগাওঁ। আপোনালোকে অভাৰনাইট ৰাখিব পাৰিলেও ৰাখিব পাৰে। তাৰপিছত মোৰ চুলিখিনি যিহেতু দেখিছে বহুত দীঘল, সেইকাৰণে মোকতো বহুত সময় লাগিব। গতিকে গোটেই তেল লগোৱা প্ৰচেছটো আপোনালোকক দেখাই মই ব'ৰ নকৰোঁ, অকণমানে দেখুৱাই দিছোঁ। আৰু এয়া হৈছে ভিডিঅ' এটা বনোৱাৰ পিছৰ ষ্ট'ৰাইজ। পিছত বহুত কাহিনী থাকে যিবোৰ আপোনালোকক দেখুওৱা নহয়, এডিট কৰি ধুনীয়া কৰি দেখুওৱা হয়। সেইকাৰণে যিকোনো কমেণ্ট নিদিব মন বেয়া লগাকে। তাৰপিছত নাজানো কিয় যোৱাকালিৰ পৰা মুখখনত এইটো কি উঠিছে, বিষোৱা নাই বাৰু, মহে কামুৰিলে নিশ্চয়কৈ। আৰু আজি যিহেতু মই মূৰ ধুম, মই কণ্ডিশ্যনাৰ প্ৰায় নকৰোঁৱেই। এয়া হৈছে ঔটেঙাৰ বীজ, এনেকৈ পানীত তিয়াই ৰাখিছোঁ। তাৰপিছত চেম্পু কৰাৰ পিছত এইখিনি মই লগাই 5 মিনিটমান ৰাখিম। আৰু এয়া গা মূৰ ধুই এতিয়া ৰ'দত বহিছোঁ। আজিলৈ ইমানেই দেই।